আহক স্যার এইফালে দি আহক আহক এতিয়া যদি মই তহঁতৰ বিয়াৰ প্ৰস্তাৱ লৈ সিহঁতৰ ঘৰলৈ যাওঁ মই সন্মান পাম নে অপমান পাম অপমান কিয় কৰিব দেউতা এই মেডিচিনখিনি আপুনি ইমিডিয়েট লৈ আহক আই ডাউট নিউমোনিয়া ফৰ্ম হৈছে আৰু হস্পিটেলত এডমিট কৰিলে ভাল হয় আৰে জ্বৰটো নাই দেখোন তোমাৰ খংটো নাই হৈ গ'ল মোৰ জ্বৰটো নাই হৈ গ'ল দেখিছে দাদা এইবোৰকে কয় মাক দেউতাকৰ মৰম এইবোৰ কি মক্কিলানি মোৰ ডিঙিত ওলোমাই দিছ হা দিনৰ পিছত দিন গৈ আছে এই চিম্পল কামটো কি কৰিব পৰা নাই মই আপোনালোকৰ ঘৰলৈ যাম যাম বুলি ভাবিয়ে আছিলো আহক নহ'লে সময় মিলাই যাম নিশ্চয় যাম কিনো কম আপুনি যি ভাল দেখে কৰক তেনেকে নকবচোন তোমাৰ পৰামৰ্শ নোলোৱাকৈ কেতিয়াও মই কোনো কামেই নকৰোঁ তুমি দেখোন জানাই কৈছোৱে দেখোন আপুনি যি ভাল দেখে তাকেই কৰক মই যি ভাল দেখো তাক তুমি ভাল নেদেখিবও পাৰা মই কাকোৱে ভাল নেদেখোঁ দেউতা আনকি মই নিজকো ভাল নেদেখোঁ আইনাৰ আগত যেতিয়া নিজকে দেখোঁ তেতিয়া এনে লাগে যেন আইনাৰ আগত মই নহয় এটা শূন্যহে থিয় হৈ আছে সেই যে সৰু ল'ৰা ছোৱালীবোৰে ছবি আঁকিব লওঁতে প্ৰথমে এটা গোল আকাৰৰ শূন্য আঁকি লয় আৰু শূন্যটোত চকু নাকবোৰ আঁকি তাক মানুহৰ চেহেৰা দিয়ে ময়ো শূন্যটোক তেনে এটা চেহেৰা দিবলৈ চেষ্টা কৰি আছো দেউতা কেতিয়াবা পত্নী কেতিয়াবা বোৱাৰী কেতিয়াবা মাক কিন্তু যিমানে চকু কাণ নাআঁকো কিয় আজিলৈকে শূন্যটো শূন্য হৈয়ে আছে বাকীটো বাদেই মাকো হ'ব পৰা নাই কি হ'ল দাদা আপুনি কিবা চিন্তা কৰি আছে মই বৰ দুশ্চিন্তাত পৰিছোঁ অতুল কথা এটা ময়ো আপোনাক কম বুলি ভাবি আছিলো কি এই যে মালিকৰ পুতেকটোৱে ড্ৰাইভাৰটো ৰাখিছে সি বৰ বেলেগ ধৰণে চকু দি থাকে আমাৰ ফালে কিবা মতলব কৰি থকা যেন লাগে দাদা কি বেলেগ মতলব কৰিবনো খুব বেছি মোক মাৰি পেলাব মোক মাৰি জ্বালা আঁতৰাব মালিকৰ পুতেকে কৰক যি মজা কৰক মই বেয়া নাপাওঁ তেনেকৈ কিয় কৈছে গম পাই গৈছো মই জীয়াই থকালৈকে এই মাকৰ মৰম নাপায় মৰিলে কিজানি কাৰোবাক মা বুলি মাতিবলৈ বাধ্য হয় আপুনি কি মাক কৰি আছে দাদা আপুনিয়ে কৈছিল এই মাকে বেলেগৰ লগত সংসাৰ কৰিছে গতিকে তাই আৰু মাকক নাপায় আৰু যদি ময়ো মৰি যাওঁ তেতিয়া কাৰ লগত থাকিবহি কোনে এই দায়িত্ব ল'ব আপুনি আকৌ কিয় মৰিব দাদা আৰু কিয় নমৰি মই কিবা ঈশ্বৰৰ পৰা অমৰ হোৱা বৰ পাই থৈছো নেকি এইবোৰ কথা মই নহয় বেলেগে বুজিব লাগিছিল বুজাবলৈ চেষ্টাও কৰি আছো কিন্তু কোনো পধ্যে নুবুজে এদিন হয়তো বুজিব কিন্তু তেতিয়ালৈকে বহুত পলম হৈ যাব তেতিয়ালৈকে হয়তো মই নাথাকিম দুনিয়াত বাই বাই দি গুচি যাম তাকে বহুত দূৰলৈ বহুত দূৰলৈ আপুনি কেতিয়াবা আমাৰ পৰা আঁতৰি যাব সেই কথা কল্পনাই কৰিব নোৱাৰো মই ইমান আস্থা ইমান ভৰসা ইমান বিশ্বাসৰ বোজা হয়তো মই নিজে কঢ়িয়াব নোৱাৰো যিমান আপুনি টানি ফুৰিছে আপুনি অহাৰ পাছত মোৰ পৃথিৱীখন তেনেই সৰু হৈ গ'ল এখন অকণমানি পৃথিৱী য'ত 3জন মানুহ বাস কৰে
এজনী মাইনা, আনজন আপুনি, আৰু 3 নম্বৰজনী মই। এখন সৰু পৃথিৱী, যেন এখন সুখৰ সংসাৰ। তেনেহ'লে তোমাৰ প্ৰব্লেম ছল্ভ হৈ গ'ল। এতিয়া দুইখন ঘৰে কথা পাতিব, দিন বাৰ ঠিক কৰিব, বেণ্ড পাৰ্টি বাজিব। তাৰপিছত তুমি তোমাৰ লাইফ পাৰ্টনাৰ পাই যাবা। কামবোৰ সোনকালে হৈ গ'লে ভাল পল্লৱ দা, নহ'লে অনবৰতে টেনশ্যন এটা লাগি থাকে। কি টেনশ্যন হৈছে তোৰ? নহয় মানে বা কি মানে কৰি আছা? খাৰাংখাচকৈ কৈ নিদিয়া কিয় যে তোমাৰ বায়েৰাৰ ভাই বোৱাৰীজনী অতি সোনকালে ইয়ালৈ আহি আছে? বিয়াৰ কাৰণে তুমি এতিয়াই ছুটিৰ এপ্লিকেশ্যন পেলাব পাৰা। দেউতাই কিবা কৈছে নেকি? বিদিশা দেউতাকে দেউতালৈ ফোন কৰিছিলে, ঘৰলৈও মাতিছে। প্ৰজেক্টৰ কাম শেষ হ'লে দেউতাই যাম বুলিও কৈছে। মেনি মেনি থেংকছ বা, তই বুজোৱাৰ কাৰণেই দেউতা মান্তি হ'ল। মই বিদিশাক ক'ম তোক ফোন এটা কৰিবলৈ আৰু থেংকছ দিবলৈ। বৰ ফূৰ্তি লাগিছে তাৰ। বিয়াৰ আয়োজন আৰম্ভ হ'লে এনেকৈ ফূৰ্তি লাগি চাগে। কিয় পল্লৱ, তোমাৰ আফচোচ লাগিছে নেকি? যদি বেছি আফচোচ লাগিছে তুমিও তোমাৰ ঘৰত কৈ দিয়া, তোমাৰো বিয়াৰ আয়োজন আৰম্ভ কৰি দিয়ক। ঘৰৰ মানুহে প্ৰেছাৰ দি আছে মোক, বিয়া পাতিব লাগে, বিয়া পাতিব লাগে। পাতি পেলোৱা, তোমাৰ কাৰণেতো আৰু ছোৱালীৰ অভাৱ নহয়। আৰু যদি তুমি ভাবিছা তুমি আন কাৰোবাক বিয়া পাতিলে মই বেয়া পাম, দেন আই এম চৰি। তেনে একো নহয়, হাঁহি মুখে মই তোমাৰ বিয়া এটেণ্ড কৰিম। আৰু যদি তুমি ভাবিছা সেই বিয়াখনত মই হাঁহি মুখে দৰা সাজি বহি থাকিম, দেন আই এম চৰি। মই বেদান্ত হয় কিয় নহয়। প্ৰেম কৰিম বেলেগক, বিয়া পাতিম আন কাৰোবাক, তেনে কাম বেদান্তই কৰিব পাৰে, মই নোৱাৰো। এণ্ড অফক'ৰ্ছ বেদান্ত শইকীয়াৰ দৰে মই পলাবও নাজানো। থোৰা সাপৰ দৰে ফুচফুচাই থকাৰ বাহিৰে বেলেগ একোৱেই কৰিব নোৱাৰে আপুনি। সহজ ভাষাত ক'বলৈ গ'লে আজি আপুনি ভাড়াতীয়া জনৰ পুতৰ তলত জীয়াই আছে। বহুত বেছি কথা কৈ আছ তই, বহুত বেছি কথা কৈ আছ। মৰিচিকা কোলাহল ৰঙেৰে মাজে মাজে মোৰ কি ভাৱ হয় জান? ভাৱ হয় তহঁত আটাইবোৰকে মাৰি পলাই যাওঁ নেকি মই ফৰেইন। কোনো লেঠা নাই, কোনো ঝামেলা নাই, চব টেনচন খতম। নকৰে কিয় টেনশ্যন খতম? কোনেতো আপোনাৰ হাত ভৰি বান্ধি ৰখা নাই। অৱশ্যে তেনেকুৱা কিবা কৰিবলৈ কলিজাও লাগিব নহয়। যিজন মানুহে প্ৰতিশোধ ল'বলৈ এজনী কণমানি ছোৱালীক ঢাল কৰি ল'ব পাৰে, তেওঁ ইমান ভয়ানক কাণ্ড এটা কেতিয়াও কৰিব নোৱাৰে। থোৰা সাপৰ দৰে ফুচফুচাই থকাৰ বাহিৰে বেলেগ একোৱেই কৰিব নোৱাৰে আপুনি। সহজ ভাষাত ক'বলৈ গ'লে আজি আপুনি ভাড়াতীয়া জনৰ পুতৰ তলত জীয়াই আছে। তেওঁ পুলিচৰ কাষ চাপা নাই, আমাৰ মুখলৈ চাই। আৰু সেইকাৰণে আজি আপুনি ঘূৰি ফুৰিব পাৰিছে মুকলিকৈ, জেলৰ ভাত খাব নলগাকৈ। বহুত বেছি কথা কৈ আছ তই, বহুত বেছি কথা কৈ আছ। ফুচফুচাই থকা থোৰা সাপ নহয় মই, কালনাগ হয় মই, কালনাগ। এবাৰেই দংখিম, লগালগ চাফা।
ইমান সহজতে হাৰি নাযাওঁ মই সি মোক চেলেঞ্জ দিছিল পদে পদে সি মোক হৰুৱাই আহিছিল মই কিন্তু তাৰ লগত আৰু যুদ্ধ নকৰো চেলেঞ্জ নিদিওঁ এইবাৰ খেলখনে শেষ কৰি পেলাম গেম অভাৰ ইয়াত জেগাই নাই নহয় খেলিবলৈ বলা দেউতা আমি বাহিৰত খেলোগৈ হয় নেকি বলা 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 দেউতা আমি ইয়াত খেলিম হা হয় নেকি ঠিক আছে তুমি বেটখন ধৰা মই বল দিম হা ৰেডি 1 2 3 দেউতা ভালকৈ দিব লাগে দেউতাক মাৰিব লৈছিল পিষ্টলেৰে দেউতাই শিলেৰে বম্বাছটোক মাৰি দিছে কোনে মাৰিব খুজিছিল তোমাক দেউতা ড্ৰাইভাৰটো আহিল নে আপোনাৰ ল'ৰাই মানুহ হত্যা কৰিবলৈ ঘৰলৈ প্ৰফেশ্যনেল কিলাৰ আনিব লৈছে দেউতা সিমানৰ পাছতো আপুনি ভয় কৰি চলিব নে মুখেৰে মাত এষাৰ মাতিব ভাবি চাওক এবাৰ মোৰ কিন্তু ঘিণ লাগিছে Morisika কোলাহল ৰঙেৰে কি হ'ল দিগন্ত চৌধুৰী এই বন্দুকটো বৰ চিনাকি লাগিছে নেকি চিনাকিটো লাগিবই নিজে ভাড়া লৈ অনা বস্তু এই ড্ৰাইভাৰটোকো চাগে ভাড়া লৈ আনিছিল মোক খতম কৰিবলৈ ড্ৰাইভাৰ নহয় তাক ড্ৰাইভাৰ কৰি ৰখা হৈছিল মোক টাৰ্গেট কৰি তাৰমানে দিগন্ত তই মিছা কথা এইবোৰ মই তাক গাড়ী চলাই বহাই ৰাখিছো সি মনে মনে কি কৰি ফুৰে মই কেনেকৈ জানিম কিন্তু সি সাগৰক কিয় মাৰিব খুজিছিল কোনোবাই তাক হুকুম দিছিল চাগে ইমানেই আপোনাৰ ল'ৰা ডাল দৰিদ্ৰ যে সামান্য সাহসখিনিও বেলেগৰ পৰা ভাড়া ল'বলগীয়া হয় আপোনাৰ ল'ৰাই মানুহ হত্যা কৰিবলৈ ঘৰলৈ প্ৰফেশ্যনেল কিলাৰ আনিব লৈছে দেউতা সিমানৰ পাছতো আপুনি ভয় কৰি চলিব নে মুখেৰে মাত এষাৰ মাতিব ভাবি চাওক এবাৰ মোৰ কিন্তু ঘিণ লাগিছে নাই মিছা কথা এইবোৰ মই কোনো কিলাৰ চিলাৰ অনা নাই মোক ফচৰ ধান্দা কৰিছে আপোনাক ফচাব খুজিলে মই কেতিয়াবাতে সেইফেৰা কাম কৰি পেলাব পাৰিলোহেঁতেন মাইনাক কিডনেপ কৰি মোক মাৰি পেলোৱাৰ চেষ্টা কৰাৰ পাছতো মই আপোনাক নফচালো এতিয়া আৰু আপোনাক ফচাবলৈ কি লাভ হ'ব লাভ কিন্তু এটা হৈছে এই বন্দুকটো ৰাখি থৈ দিম মই এইটো কেতিয়াবা কাৰোবাৰ কলিজাৰ দম জুখিবলৈ দৰকাৰ হ'ব পাৰে